নমস্কাৰ খুব ধুনীয়া লাগিছে কষ্টিউমযোৰ কোনে শিকাইছে তোমাক টিংকু আহমেদ ছাৰ টিংকু আহমেদ ছাৰে ভাল শিকাইছে ছাৰে খুব ধুনীয়া শিকাইছে কিন্তু মানে অকণমান বস্তুবিলাক লওঁতে তোমাৰ অকণমান ক'ৰবাত খেলি মেলি হৈ আছে যিহেতু এইটো ক্লাছিকেল মিক্স কৰিছা হয় নাই গতিকে যেতিয়া ক্লাছিকেল গান এটাত পাৰফৰ্মেঞ্চ কৰিবা হস্তমুদ্ৰাবিলাকৰ ওপৰত বিৰাট গুৰুত্ব দিবা দেই কি হস্তমুদ্ৰা ব্যৱহাৰ কৰিছা ক'ব পাৰিবানে ফলপদ্ম পতাকা অঁ অলপদ্ম কোনখন দিলা তুমি অঁ এইখন অলপদ্ম তোমাৰ অলপদ্ম দিওঁতে এই আঙুলিকেইটা এনেকৈ চেপা খাই আছে অলপদ্ম দিওঁতে সদায় খুলি দিবা দেই আৰু বাকী তোমাৰ এই যে ঘূৰোতে অলপমান ডিছবেলেঞ্চ হৈ আছে মানে ঘূৰটো অকণমান তুমি ঘূৰোতে দিওঁতে মানে তুমি লাহেকৈ ঘূৰা একো নাই স্পীড যে ঘূৰিব লাগিব সেইটো কথা নাই ঘূৰোতে খালি তোমাৰ বেলেঞ্চটো হেৰাই গৈছে সেই বস্তুটো অলপ মন কৰিবা দেই বাকী ৰাধা হিচাপে তোমাৰ গানটোত যিমানখিনি এক্সপ্ৰেশ্যন মানে লাগিছিলে এক্সপ্ৰেশ্যন বহুত কমি আছে তুমি এক্সপ্ৰেশ্যনৰ ওপৰত আৰু অলপ গুৰুত্ব দিবা অলপমান মেকআপ চেকআপ কৰিবাচোন অলপ মানে ব্লাছ কৰিবা হাইলাইট কৰিবা তেতিয়া মানে মেকআপটো আৰু বেছি ফুটি উঠিব তুমি ৰাধা হিচাপত যিমানখিনি মেকআপ বা কষ্টিউম জুৱেলাৰী কৰিব লাগিছিল অলপ কমি আছে ৰাধা বুলি ক'লে আমাৰ মনত কেনেকুৱা ফিল আহে কৃষ্ণ বুলি ক'লে আমাৰ কেনেকুৱা এটা ফিল আহে হয়নে তুমি এজ এ ৰাধা কৰিছা হয় নহয় তুমি কলি মানে শ্যামক লৈ পেলাই কানাইক লৈ পেলাই কৰিছা তোমাৰ ৰাধা হিচাপে আমি যিটো লুক বিচাৰোঁ সেইটো প্ৰপাৰ লুক এটা আনিবা তেতিয়া আৰু বিৰাট ভাল লাগিব দেই বাকী ষ্টেজটো আৰু অকণমান কভাৰ কৰিবা ভাল হৈছে ধন্যবাদ